Hello everyone, good morning, welcome and welcome back to our YouTube channel Himadya Sekya. মই হিমাদ্যা মই নতুন এটি ভিডিঅ' আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰি আজি মই ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পাব আৰু ভাল পালে লাইক কমেন্ট শ্বেয়াৰটো কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে ইউটিউবত তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আছে তেনেহলে ফলো কৰি থব। আৰু পূজা বুলি এনেকৈ গল গাটো মোৰ বিশেষকৈ বহুত বেয়া মোৰ প্ৰায় সংখ্যক চিনাকি মানে গম পায় আৰু এই যে পকিবিল ধাবাখন দেখা গল কাৰণ এই পকিবিল ধাবাখনৰ বহুতৰ সাগে চিনাকি জড়িত হৈ আছে নহয় জানো বহুতে খানা খাই খুব ভাল পায় আৰু যে ইয়া দেখিছে ডিব্ৰুগড় নাহকটীয়া আৰু দুলিয়াজানৰ এই তিনিআলিটো হৈছে মাধৱপুৰ তিনিআলি ইয়াত অভাৰব্ৰিজ বনাই আছে হোৱাগৈ নাই হলে আপোনাক দেখাম বাৰু এয়া আমাৰ মাধৱপুৰৰ পৰা নাহকটীয়া যোৱা বাটটো দেখিছেনে ৰাস্তাটো ইমান ধুনীয়া গোটেই দুইফালে গছ-গছনি ভৰা ইমান ভাল লাগে ৰাস্তাটো মই প্ৰায় ভিডিঅ' কৰি ৰাখোঁ ৰাস্তাটো আৰু তেল নাই যেহেতু গাড়ী তেলটো ভৰাই লওঁ তাৰ পিছতহে আৰু যোৱা হ'ব নহয় জানো আমি ৰখি আছো এতিয়া নাহৰকটীয়া টাউনত মানে জয়পুৰ তিনিআলি আৰু মিষ্টাৰে গৈছে জেলেপি আনিবলৈ বিশেষকৈ কৰবালৈ গ'লে পূজাৰ টাইমত জেলেপিটো মেন নহয় জানো আৰু এই টিকলি বস্তু কেইটামান কিলো দেখাই দেচোন জেচিবি কেইখন দেখাই দে এই খুলিব নালাগে নে ওপৰতে দেখাই দিয়া এইখন চেৰি কাৰণে ট্ৰেক্টৰ আৰু মোৰ কাৰণে নাই আমাৰ দুকৰ কাৰণে বিশেষকৈ লোৱা নাই পিছত যেতিয়া ছেকেণ্ড টাইমত আহিম সন্ধিয়া তেতিয়া কিনি দিম বহুত বিশেষকৈ গাড়ী ঢেৰ আছে আৰু এইবোৰ জেচিবি এটা মোৰ নিচিনা চেম আৰু এয়া হৈছে মেইন জয়পুৰ তিনিআলি এইটো আমি গৈ আছো নামৰূপ সাইডে আৰু আহি আছো নাহৰকটীয়া সাইডে আপোনালোকক ভাবিলো তিনিআলিটো দেখাই দিওঁ আৰু কোনফালে পাইছে কি কথা আপোনালোকে নিশ্চয় বুজিব আৰু ইয়াতো কিবা এটা বনাই থকা হৈছে আৰু ইয়াৰ চাওকচোন নাহৰকটীয়াৰ পৰা নামৰূপলৈ যোৱা ৰাস্তাটো যে কি ধুনীয়া দুইফালে বাগান আৰু মাজে আৰু মেইন ৰোডটো আচলতে ধুনীয়া এটা ভিউ সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু শ্বেয়াৰ নকৰাকৈ থাকিবই নোৱাৰিলোঁ বিশেষকৈ আৰু এয়া হৈছে এডোখৰ বৰ ভালকৈ চিনি নাপাওঁ গাঁওখন মানে ইয়াক কি বুলি কয় ইয়াতে গাহৰি কাটি আছিলে মিষ্টাৰে ক'লে অকণমান লৈ লওঁ বোলে আমাৰতো মাহঁতৰ তাত চলে যিহেতু লৈ যাব কৈছিল দেউতাই আৰু লৈ মেলি আমি ইয়াক গৈ আছোঁ ঘৰলৈ ভাবিলোঁ নামৰূপত অকণমান ৰওঁ নেকি বুলি ভাবিলোঁ যিহেতু নামৰূপৰ এখন মোৰ ভাল লগা ঠাই সৰুৰ পৰা তাত পূজা চাই আছিলোঁ কিন্তু বৰ বিশেষ সুবিধাজনক নেদেখিলোঁ যিহেতু বৰষুণৰ বতৰ পূজাত আপোনালোকেতো জানেই প্ৰায় আৰু এইয়া যে দেখিছে মই দূৰৰ পৰা দেখাই আছোঁ এয়া হৈছে নামঘৰ ভাগে উলক এটা জনাই লৈছোঁ আৰু এয়া যে মোৰ আগফালে দেখিছে এইটো কি বাৰু আপোনালোকে নটিচ কৰকচোন নামৰূপবাসীয়ে বাৰু যদি মোৰ ভিডিঅ'টো চাই নিশ্চয় চিনি পাব আৰু এয়া আপোনালোকে যে চিনি পাইছে মোক কমেণ্ট কৰিবচোন মই বাৰু নকওঁ কি হয় আপোনালোকেতো নিশ্চয় দেখিছে নামৰূপবাসীয়ে আৰু বিশেষকৈ মোৰ ভিডিঅ' প্ৰায় চাই এইটো চাইডে মানুহবোৰে কিন্তু কমেণ্ট সকলোৱে দিব নাজানে অৱশ্যে সেইকাৰণে নিদিয়ে আৰু মই ভিডিঅ'বোৰ ইমান শ্বেয়াৰ নকৰোঁ যে আৰু যিবোৰে চাই জানে ভিডিঅ' বনাবলৈ তেওঁলোকে চায় আৰু মই ইমানো মানে আইডিয়া নাই আচলতে মোৰ ভিডিঅ' বনোৱা বা ভিডিঅ' এডিটিং কৰা আৰু এয়া সৰুকৈ এখন পূজা মণ্ডপ পাতিছে নামৰূপতে আৰু এয়া দেখিছেনে মই ঘৰলৈ আহিলোঁ আৰু এইফালে আকৌ এওঁ গাড়ীখন থৈ পেলাই যিহেতুকে পাপাই নতুন বাইক এখন ল'লে তেওঁ বোলে ৰ'বাচোন বোলে অলপ ট্ৰাই কৰি চাওঁ বৰ ভাল লাগে বোলে বাইক চলাই আৰু এয়া আকৌ মই বোলো ফটো দুকপিমান মাৰি লওঁ বোলো ঘৰলৈ আহিলোঁ যিহেতুকে ডাঙৰ ভণ্টিও আহিছে মোক মই অহা দেখি এয়া তাই আকৌ বৰ ধুনীয়া কাপোৰ পিন্ধি দেই নিজে বৈ আমি ফটো কেইকপিমান মাৰি পেলাই সন্ধিয়া টাইমৰ ঘৰলৈ উভতিলোঁ এয়া যে দেখিছে এয়া হৈছে নাহৰকটীয়া টাউনৰ বিহু নাহৰকটীয়া টাউনৰ পূজা আৰু নাহৰকটীয়াত বিশেষকৈ পূজা মানে বিয়া হোৱাৰ পিছত মই প্ৰায় চাবলৈ আহোঁৱে কাৰণ নাহৰকটীয়া আৰু দুলীয়াজান মানে বেলেগত যাওঁ নাযায় পিছৰ কথা কিন্তু বিশেষকৈ নাহৰকটীয়াত আৰু দুলীয়াজানত যদি পূজা নাচাওঁ মোৰ কিন্তু মনটো বৰ উকা লাগে প্ৰায় প্ৰতি বছৰে যিহেতুকে চাওঁৱে আৰু টুকুকো প্ৰায় লৈ আনো এইবাৰ কিন্তু মই বৰ দূৰলৈ নগ'লোঁ কাৰণ মোৰ গাটো বহুত বিশেষকৈ বেয়া যিহেতু আৰু বতৰটো আপোনালোকে নিশ্চয় গম পাইছে ইমান বৰষুণ বাপৰে পূজা চোৱাই নকৰিলে বাৰু যি কি নহওক এনেকৈ গ'ল বাৰু এই বছৰটো আৰু এয়া পূজাৰ শেষৰ দিনত মই ওলাই লৈছোঁ দুলীয়াজান বুলি ওলাই মেলি ৰেডি হ'লোঁ কিন্তু দুলীয়াজানত চালোঁ বাৰু পূজা দুলীয়াজানতে প্ৰায় দুটা মণ্ডপত মানে দুটা নহয় তিনিটা মণ্ডপত সোমালোঁ আচলতে যিহেতু এয়া আমি গৈ আছোঁ এয়া যে খুব ভাইৰেল হৈ আছিলে কিতাপৰ মণ্ডপটো আৰু যিহেতু আছোঁ কলেজ যুৱ সংঘই বনাইছিলে খুব ধুনীয়াকৈ এটা স্মৰণীয় দিন বুলি ক'ব লাগিব মানে তেওঁলোকৰ কাৰণে বহুত যিহেতু অসম ভিত্তিত যিহেতু ফাৰ্ষ্ট প্ৰাইজ পাইবলৈ সক্ষম হ'ল খুব ভাল লাগিলে শুনি পেলাই যিহেতু দুলীয়াজানবাসীৰ বাবে ভাল খবৰ নহয় জানো আৰু এয়া চাওকচোন ইমান ধুনীয়া দূৰৰ পৰাতো ক'বই নালাগে ইমান ভাল লাগিছে কিন্তু মানুহ বহুত ভিৰ তামাম ভিৰ মানে আমি প্ৰথমতে গ'লোঁ চাবলৈ আমাৰ যিহেতু পুৰণা পূজা এখন পাতে আমাৰ পুৰণা বাছ ষ্টেণ্ডৰ ওচৰত যিহেতু অইল মাৰ্কেটৰ ওচৰত এয়া দেখিছেনে
আমাৰ যিহেতুকে পিপল তলৰ পৰা যিহেতু দুলীয়াজান অইল মাৰ্কেট আৰু অইল মেডিকেলত যোৱা ইয়াৰ নাইট ভিউটো কি ধুনীয়া মানে পৰিৱেশটোৱে মানে মোৰ বহুত ভাল লাগে এই জেগাটো কোৱা যিহেতু দুলীয়াজানবাসীৰ কাৰণেও মই ভিডিঅ'টো কৰি ৰাখিছোঁ আপোনালোকে চাওকচোন কিমান যে ধুনীয়া আৰু চাফ চিকুণতাটো ক'বই নালাগে বহুত চাফ চিকুণ কৰি ৰাখে জেগাটুকুৰা যিহেতু অইল ইণ্ডিয়া লিমিটেডৰ মানে মেইন ঠাইডোখৰেই হৈছে এইডোখৰ খুব ধুনীয়া এটা পৰিৱেশ চাওকচোন আপোনালোকে মানে দিনত আহিলে গম পোৱা নাযায় আচলতে কিন্তু এটাই দুখ লগা কথা হ'ল কি বৰষুণ দিলে খুব পানী জমা হৈ যায় এই ৰাস্তাটোত যিহেতুকে আচলতে জাগা নাইকিয়া হৈ গ'ল নচব পেণ্টে ঠাইবোৰত পকা হৈ গ'ল কেঁচা বুলিবলৈ জেগাই নাই সেইকাৰণে পানীবোৰ দম খাই যায় আৰু দুলীয়াজানবাসীয়ে কমেণ্ট কৰিবচোন এই বস্তুটো কি হয় বাৰু এই তিনিআলিটো যে এইটো বনাই থৈছে আচলতে মই ইমান ভালকৈ নাজানো কেতিয়া বনাইছে কি কথা মানে পটককৈ বনাই দিয়ে ন মোৰো মানে ইমান আইডিয়া নাই দুলীয়াজানৰ যোন ঠাইৰ হ'লেও মোৰ ইমান আইডিয়া নাই আপোনালোকে কৈছোঁ কমেণ্ট কৰি জনাব মই যিহেতু দুলীয়াজানৰ হ'লেও মোৰ ইমান আইডিয়া নাই এইখন হৈছে পুৰণা পূজা পাতে ইয়াত পুৰণা বহুত আগৰ পৰাই পাতে বুলি কোৱা শুনিছোঁ নেপালী পূজা বুলি কয় আচলতে ইয়াতো চালোঁ ডেক'ৰেশ্যনবোৰ ভালেই লাগিলে আমাৰ টুকুৱে খুব ভাল পালে ইয়াত পূজা চাই আৰু টুকু বিশেষ টুকুৰ কাৰণেতো আহিছোঁ আৰু এইখন দেখিছে বাহিৰৰ পৰাতো মই দেখাইছিলোঁ কিতাপৰ মণ্ডপটো খুব ধুনীয়া ভিতৰডোখৰ যে এনেকুৱা ধৰণকৈ যে বনাইছে মই ভাবিবই পৰা নাছিলোঁ বহুত ভাল লাগিলে আৰু মানে এনেকুৱা এটা মানে সৰু ল'ৰা ছোৱালী এটা দেখাবলগীয়া বস্তু যিহেতু আমাৰ কিতাপৰ লগত আমি খুব জড়িত হৈ থাকিব লাগে আৰু নিজৰ মনবোৰ ভাল লাগে নজনা কথা বহুত শিকিব পাৰোঁ নহয় জানো বহুত ভিৰ আছিলে কাৰণে ফটোবোৰ ভালকৈ মৰা নহ'ল বাৰু আপোনালোকক খুব দেখাব পৰা সম্ভৱ নহ'ল কাৰণ যিহেতুকে অলপ দেৰি হৈ গ'ল এইটো টাইমত মানুহবোৰ খুব ভিৰ হয় আৰু মেইন যিহেতু টাউনতে হয় সেইকাৰণে অলপ জেগাটুকুৰা ঠেক হৈছে যথেষ্ট ঠেক হৈছে কিন্তু মানুহৰ সমাগম কিন্তু বহুত বেছি ভাল লাগে এনেকৈ যে ইমান ওচৰতে আৰু ইমান আমাৰ নিজৰ ঠাইডোখৰতে যে এনেকুৱা এখন পূজা পাতিছে খুব ভাল লগা কথা আৰু বহুত মানে এখন স্মৃতি হিচাপে থাকি যাব সেইকাৰণে পূজাখন মানে মণ্ডপটো মই ভিডিঅ'ৰ যোগেদি সাঁচি ৰাখিলোঁ আৰু সেইখনৰ পৰা ওলাই আহিলোঁ এয়া যে দেখিছে ইয়াৰ নাৰ্ছিং হোমখন দেখাই দিছোঁ নাইট ভিউটো আপোনালোক কি ডেক'ৰেশ্যনটো কি ধুনীয়াকৈ বনাইছে আৰু এয়া হৈছে ৩ নম্বৰখন পূজা মণ্ডপ এইখন আচলতে বহুত ধুনীয়াকৈ বনাইছে মানে প্ৰত্যেকখন পূজাই ধুনীয়াকৈ বনাইছে আপোনালোকক শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিছে জনাব আৰু দুলীয়াজানত আৰু নাহৰকটীয়াত কোনে কোনে পূজা চালে মোক কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ এনেকৈ মৰম দি যাব আপোনালোকৰ মৰমৰ অবিহনে মই সদায় আধৰুৱা আপোনালোকৰ ছাপোৰ্ট সদায় লাগিব মৰম লাগিব আশীৰ্বাদ লাগিব তেনেহ'লে আজিলৈ আহিলোঁ বাই বাই পুনৰ এটা নেক্সট ভিডিঅ'ত লগ পাম তেনেহ'লে আপোনালোক সকলোৱে সুস্থ থাকক আৰু পজিটিভ হৈ থাকক বাই বাই গুড নাইট